নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মেডিকেলৰ পৰা। কাৰণ আজি মানে আমাৰ গোটেই পল্টনটোৱে দেখিছে, গোটেই পল্টনটোৱে বেমাৰী। মানে আজি চবকে ছাৰ্ভিচিং কৰিবলৈ আনিছোঁ, নিজৰ লগতে মানে চবকে ছাৰ্ভিচিং কৰাই তো মেডিকেলৰ পৰা আহি পালোহি। এয়া জগন্নাথ মন্দিৰ, কিন্তু কিয় আহিলোঁ চাই থাকক ভিডিঅ'টি, গম পাব। আমাৰ এইটো বেমাৰী monu bhai gandhi ধুনীয়া লাগিছে। তো আপোনালোকৰ ডিব্ৰুগড় মেডিকেলত বেমাৰ দেখুৱাবলৈ আহিব লগা আছে নেকি? যদি আছে আপোনালোকে এখন লিষ্ট বনাই ল'ব। ডিব্ৰুগড় আশে পাশে আপোনালোকৰ নোযোৱা নেদেখা জেগা আছে নেকি? যদি আছে আপোনালোকে লিষ্ট এখন বনাই ল'ব, কাৰণ এক গুলি মে দো চিকাৰ কৰিব পাৰিব। যিহেতু আপোনালোকে যেতিয়া ডক্তৰক দেখাব, আপোনালোকক টেষ্ট কৰিব দিব। আপোনালোকৰ সেই টেষ্টৰ ৰিপৰ্ট হয়তো 5টা, 5:30 বা 6:30, 7টা বজাৰ পাছত পাব। তাৰপৰা ৰিপৰ্ট কালেক্ট কৰিব, ৰিপৰ্ট কালেক্ট কৰি আকৌ আপোনালোকে ডক্তৰক দেখাব। তো মাজত এইখিনি সময় আপোনালোকৰ আমনি লাগিব পাৰে। সেইবাবে যিহেতু ডিব্ৰুগড় ওচৰে পাঁজৰে বহুতো ধুনীয়া ধুনীয়া জেগা আছে, আপোনালোকে ব্ৰহ্মপুত্ৰ মথাউৰি পাৰত ফুৰিব যাব পাৰে। সেয়াও এটা সুন্দৰ পৰিৱেশ। আৰু এই মন্দিৰলৈ আহিব পাৰে। এই মন্দিৰো বহুত সুন্দৰ পৰিৱেশ। ইয়াত বহুত মন্দিৰ, সৰু ডাঙৰ বহুত মন্দিৰ আছে। এটা সুন্দৰ পৰিৱেশ, ইয়ালৈকেও আহিব পাৰে। মানে এটা সুন্দৰ ধুনীয়া টাইম স্পেণ্ড কৰিব পাৰোঁ। কাৰণ জীৱনৰ প্ৰতিটো মুহূৰ্তই মোৰ মতে উপভোগ কৰিব লাগে। আজি আপুনি ফ্ৰী টাইম পাইছে, তো আমনিও নালাগিব, এক গুলি মে দো চিকাৰ হ'ব। তো আপোনালোকে এই মন্দিৰো আহিব পাৰে। এই দেখিছেনে মন্দিৰটো কি সুন্দৰ। মন্দিৰটো দেখাত বহু বছৰ পুৰণা যেন লাগিলেও কিন্তু প্ৰকৃততে এই মন্দিৰটো 8-10 বছৰমানেই হৈছে চাগে। সেইবাবে আপোনালোকেও তেনেকৈ লিষ্ট এখন বনাই ল'ব, ফুৰিব। কাৰণ ৰিপৰ্ট অহাৰ পিছত হয়তো আপোনালোকৰ মনটো বেয়াও লাগিব পাৰে। সেইকাৰণে তাৰ আগতে আপোনালোকে যদি তেনেকৈ টাইম টেবুল মিলাব পাৰে, ফুৰিবও পাৰে, এইফালে বেমাৰো দেখাব পাৰে, তেতিয়া আপোনালোকৰ মাজৰ সময়কণ সিমান আমনি নালাগিব। তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।